দহ বছৰকৈ বৃদ্ধি কৰি দিব পাৰিছে আৰু সেইখন চৰকাৰে কৈ আছিল যে এইখন অসমত অসমীয়াৰ অস্তিত্ব থাকিব, খিলঞ্জীয়া লোকৰ অস্তিত্ব থাকিব। সেইখন অসমতে কিন্তু আজি খিলঞ্জীয়া লোকে এনেদৰে ৰাজপথ কপাবলৈ বা ৰাজপথৰ দুপৰ নিশা নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আন্দোলন কৰিবলৈ ওলাই আহিবলগীয়া হৈছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে সততে কৈ থাকে যে তেওঁ অসমৰ একমাত্ৰ মুখ্যমন্ত্ৰী, আটাইতকৈ শক্তিশালী মুখ্যমন্ত্ৰী, তেওঁ কৰ্মযোগী মুখ্যমন্ত্ৰী, ভাৰতৰ আটাইতকৈ শক্তিশালী মুখ্যমন্ত্ৰী। সেইগৰাকী মুখ্যমন্ত্ৰীক আমি আজি প্ৰশ্ন কৰিব বিচাৰিছো, আপুনি যদি অসমৰ বা ভাৰতৰ যদি এক নম্বৰ মুখ্যমন্ত্ৰী হয়, কিয় তেন্তে আজি খিলঞ্জীয়া জনগোষ্ঠী এটাই এনেদৰে ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে? কিয় আজি আমাৰ অধিকাৰৰ কাৰণে আমি বাৰে বাৰে আন্দোলনৰ জৰিয়তে বুজাবলগীয়া হৈছে? কিয় আজি তেওঁলোকে মৰাণসকলৰ জনজাতিকৰণৰ বিষয়টো উত্থাপন কৰা নহল? কিয় আজি তেওঁলোকে মৰাণসকলৰ জনজাতিকৰণৰ কাৰণে মন্ত্ৰী গোটৰ প্ৰতিবেদন প্ৰস্তুত কৰা নহল? সেইগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বতেই কিন্তু মন্ত্ৰী গোট গঠন হৈছিল আৰু সেই মন্ত্ৰী গোটৰ প্ৰতিবেদন আজি কি অৱস্থাত আছে নিশ্চিতভাৱে আপোনালোকে জানে। গতিকে আমি ভাৰত চৰকাৰ বা অসম চৰকাৰক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো, যেতিয়ালৈকে আমাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিব তেতিয়ালৈকে কিন্তু এই সংগ্ৰাম আমি চলাই যাব লাগিব। আৰু এটা কথা স্পষ্ট কৰি দিছো, বাৰে বাৰে আমাক কৈ আছে যে আপোনালোকে আহক, আলোচনালৈ আহক, আমি আলোচনা কৰিব যাওঁ, কিন্তু এটা কথা কৈ দিছো, জনজাতিকৰণৰ অবিহনে কিন্তু আমি কোনো আলোচনাত নবহো, সেই কথা কিন্তু স্পষ্ট কৰি দিছো। আৰু আপোনালোককো কৈ দিছো, আজি আপোনালোকে এনেদৰে ওলাই আহিছে, আগন্তুক দিনত আটাইতকৈ শক্তিশালী আন্দোলন কৰিবলৈ আপোনালোকে ওলাই আহিব লাগিব। আমি দেখি আহিছো মৰাণসকলে আন্দোলনৰ বাহিৰে কিন্তু আজিলৈকে একোটা পাবলৈ সক্ষম নহল। আমাৰ অগ্ৰজসকলে ইয়াত আছে, তেওঁলোকে জানে যে কেনেকৈ আচলতে আমাক বঞ্চিত কৰি ৰাখিছে। যিখন অসমত অসমীয়াৰ অস্তিত্ব, খিলঞ্জীয়াৰ অস্তিত্ব কয়, সেইখন অসমতেই কিন্তু খিলঞ্জীয়া লোকে ৰাজপথত আন্দোলন কৰি পিনি নিজৰ অধিকাৰ বিচাৰিবলগীয়া হৈছে। গতিকে লাজ পাব লাগিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাৰে বাৰে কৈ থাকে যে তেওঁ এজন শক্তিশালী মুখ্যমন্ত্ৰী, সেই শক্তিশালী মুখ্যমন্ত্ৰী কিন্তু আমি উফৰাই পেলাব লাগিব। তাৰ কাৰণে কিন্তু সংকল্পবদ্ধ হ'ব লাগিব। আগন্তুক সময়ত কিন্তু আমি যেতিয়া ভোটৰ বুটামটো টিপিম, তেতিয়া কিন্তু এবাৰ ভাবিব লাগিব আমাক কেনেদৰে বঞ্চিত কৰি আছে, কেনেদৰে শোষণ কৰি আছে, আমাৰ মাটি সম্পত্তিবিলাক কেতিয়া ঘূৰাই দিব, এই কথা বতৰাবিলাক কিন্তু আমি প্ৰশ্ন কৰিব লাগিব। এতিয়া জানে যে আপোনালোকে ইলেকশ্যন আহিছে, নিশ্চিতভাৱে ডাঙৰ ডাঙৰ নেতাসকলে কিন্তু আপোনালোকৰ গাঁৱলৈ যাব, তেতিয়াও কিন্তু আপোনালোকে প্ৰশ্ন কৰিবলৈ শক্তি থাকিব লাগিব আৰু দেখাই দিব লাগিব মৰাণ জনগণক কৰা বঞ্চিত আৰু শোষণ নীতিৰ ফলত মৰাণসকলে যে ইয়াৰ প্ৰত্যুত্তৰ দিব জানে সমগ্ৰ ভাৰতবৰ্ষ, সমগ্ৰ অসমে জানিব লাগিব। কাৰণ আমি ৰাঘৱৰ নাতি, ৰাঘৱৰ সন্তান। গতিকে ৰাঘৱে যিদৰে ৰাজতন্ত্ৰ উফৰাই পেলাইছিল, যিদৰে ৰাঘৱে কৈছিল যে যেতিয়াই জনতাৰ ওপৰত শোষণ নীতি চলাব তেতিয়াই কিন্তু আমি আমাৰ অধিকাৰৰ কাৰণে মাত মাতিব লাগিব। আমি গতিকে হাৰ নামানো, এই কথা কিন্তু সংকল্পবদ্ধ হ'ব লাগিব। আৰু এটা কথা মৰাণ ছাত্ৰ সন্থাৰ ফালৰ পৰা স্পষ্ট কৰি দিছো, যদি জনজাতিকৰণৰ কথাটো স্পষ্ট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে, তেতিয়া নিশ্চিতভাৱে আমি কথা পাতিবলৈ যাম। কিন্তু যদি জনজাতিকৰণৰ কথাটো নকয় বা জনজাতিকৰণৰ কাৰণে যদি আলোচনালৈ মাতি মেলি বিশেষ বেলেগ কথা কয়, তেন্তে কিন্তু আমি এই আলোচনাত অংশগ্ৰহণ কৰিব নোৱাৰো। সেই কথা কিন্তু স্পষ্ট কৰি দিলো। আৰু অনাগত দিনত হ'ব লগা যিকোনো পৰিস্থিতিৰ বাবে কিন্তু অসম চৰকাৰ আৰু ভাৰত চৰকাৰ জগৰীয়া হ'ব। কাৰণ তেওঁলোকে মিছা প্ৰতিশ্ৰুতি দিছিল, মৰাণসকলক জনজাতিকৰণ দিয়া বুলি 2014 চনতে কৈছিল, মৰাণসকলক জনজাতিকৰণ দিম বুলি 2016 চনত ৰাজ্যসভা ইলেকশ্যন সময়তে কৈছিল। গতিকে এইগৰাকী মুখ্যমন্ত্ৰীক কৈছো, এই সংগ্ৰাম চলি থাকিব। আৰু আপোনালোকে জানে যে অহা 10 তাৰিখে তিনিচুকীয়াত এখন জোৰ সমদল কাৰ্যসূচী দিছো, তাতো কিন্তু আপোনালোকে সদল হ'বলৈ অংশগ্ৰহণ কৰিব লাগিব। আমি মুখ্যমন্ত্ৰীগৰাকীকে ইয়াৰ পৰা স্পষ্ট কৰি দিব বিচাৰিছো, যদি মুখ্যমন্ত্ৰীগৰাকীয়ে ইচ্ছা কৰিছে যে আমাক আলোচনালৈ যাব লাগে, তেন্তে কিন্তু আমাৰ জনজাতিকৰণৰ বিষয়টো তেওঁ দিছপুৰত বহিয়েই সংবাদ মেলি কৈ দিয়ক, আমুক তাৰিখে মৰাণসকলক জনজাতিকৰণ দিয়া হ'ব, তেতিয়া আমি নিশ্চিতভাৱে আলোচনালৈ যাম। কিন্তু তাৰ অবিহনে আলোচনালৈ যোৱা নহ'ব, সেই কথাও কিন্তু কৈ থলো। আৰু অৰ্থনৈতিক অৱৰোধ হ'ব, ভাৰত কপাই দিয়া অৰ্থনৈতিক অৱৰোধ কৰিবলৈ আমি প্ৰস্তুত হৈ আছো, সেই কথা কিন্তু কৈ থলো। তাৰ কাৰণে যিমান যি বল প্ৰয়োগ কৰিব আছে কৰি লওক, আমি কিন্তু সেই অৰ্থনৈতিক অৱৰোধ কৰি দেখাব লাগিব। তাৰ কাৰণে কিন্তু আমাৰ সম্পদ, আমাৰ অধিকাৰ, গতিকে আমি প্ৰতিটো মুহূৰ্তত সাজু হৈ থাকিব লাগিব। আমাৰ সম্পদৰ অধিকাৰ লাগিব, আমাৰ ভূমি অধিকাৰ লাগিব, আমাক জনজাতিকৰণ লাগিব। তাৰ বাহিৰে আমি একো কথা নাজানো, আমি অকৰা হ'ব লাগিব, আমি জনজাতিকৰণ লাগিব, জনজাতিকৰণ লাগিব, এই কথা কিন্তু দিছপুৰক বুজাই দিব লাগিব।